Hello everyone, কেনে খবৰ আপোনালোক আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু সুস্থ আছে ভালে কুশলে থকাটোকে বিচাৰো আৰু মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছো আৰু আজি মানে আপোনালোকৰ ওচৰলৈ লৈ আহিছো এটা ভাপত দিয়া পিঠাৰ ৰেচিপি। আমাৰ ঘৰলৈ আইসকলক নিমন্ত্ৰণ কৰিছিলো নাম গাবৰ কাৰণে আৰু আইসকলৰ কাৰণে এই পিঠাবিধ বনাইছিলো মই ভাপত দিয়া পিঠাটো। বিহুত যি পিঠা পনা বনাইছিলো সকলোবোৰ শেষ হ'ল, গতিকে ভাবিলো বিহু বুলি মাহটোলেতো বিহু থাকে নহয় জানো, কিন্তু বিহু বুলি যেহেতু আইসকল আহিব আৰু দোকানৰ বস্তুনো কি খুৱাম, গতিকে ভাবিছো যে এটা পিঠাকে বনাম আৰু সেই পিঠাটো বনাইছিলো মই কেটলি মুখত দিয়া পিঠাকে বনাই খলো আৰু পিঠা বনোৱাৰ অকণ ভিডিঅ' মই ৰেকৰ্ডিং কৰি ৰাখিছিলো আপোনালোকৰ মাজলৈকো দিম বুলি শ্বেয়াৰ কৰিম বুলি আপোনালোকৰ লগত। গতিকে এতিয়া ভিডিঅ'টো তেনেহ'লে চাই লওক, যদি ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি আপোনালোকে প্ৰথমবাৰ চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি সোনকালে মোৰ চেনেলটো যাতে 1K ছাবস্ক্ৰাইব হওক আৰু আপোনালোকে প্লিজ মোৰ চেনেলটো পুৰা শ্বেয়াৰ কৰি দিয়ক, আপোনালোকৰ ফেচবুক ইনষ্টাগ্ৰাম আদি এইবোৰত সকলোতে শ্বেয়াৰ কৰি দিয়ক যাতে মোৰ চেনেলটো সোনকালে একদম আগবাঢ়ি যাব পাৰে আৰু আপোনালোকৰ কমেণ্টবোৰ দিব কেনেকুৱা লাগে মোৰ ভিডিঅ'বোৰ চাই পেলাই, তেতিয়া মোৰ মানে যিটো মানে ভিডিঅ'বোৰ দিবলৈ মোৰো ভাল লাগে তেতিয়া। গতিকে আপোনালোকে চাব আৰু ভাল কমেণ্টবোৰ কৰিব, কেনেকুৱা ধৰণৰ ৰেচিপিবোৰ চাব বিচাৰে সেইবোৰো জনাব পাৰে আপোনালোকে ভিডিঅ'টোত কমেণ্টত। তেনেহ'লে বলক দেৰি নকৰি আমি ভিডিঅ'টো চাই লওঁ। এয়া চাওক, পিঠা বনাবৰ কাৰণে মই এয়া অলপমান মিক্সিতে খুন্দি ল'লোঁ পিঠাগুড়ি। 2 কেজি চাউল দিছিলোঁ মই, ভাত খোৱা চাউলৰ পিঠাগুড়ি খুন্দি ল'লোঁ আৰু ইয়াতে চেনি মিক্স কৰি দিছোঁ। চেনিটো আপোনালোকে সোৱাদ অনুসৰি দিব আৰু এয়া চাওক একদম শুভম আহি গ'ল। মানে আমি কামত ব্যস্ত আৰু সি ক'ত বিস্কুট আছে কি আছে এইবোৰ চোৱাত ব্যস্ত হৈ আছে একদম। এয়া আৰু সেয়া চাওক গোটেই চেনিখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ পিঠাগুড়িখিনিৰ লগত। তাৰপিছত ইয়াতে দিব লাগিব নাৰিকল আৰু নাৰিকলখিনি যিহেতু ৰুকি ল'ব লাগিব, এয়া নাৰিকলখিনি ৰুকিবলৈ লৈছোঁ। নাৰিকল দিলে পিঠাটো খাবলৈ বহুতেই ভাল লাগে আৰু এয়া ঘিউ ল'ব লাগিব, তাৰপিছত মৌজোল লৈছোঁ, 1 কাপ গাখীৰো লৈ লৈছোঁ। এয়া চাওক নাৰিকলখিনি ৰুকি আছে, এয়া নাৰিকল ৰুকি হৈ গ'ল। এতিয়া নাৰিকলখিনি পিঠাগুড়িখিনিৰ লগত মিক্স কৰি দিছোঁ আৰু তাৰপিছত দি দিছোঁ ইয়াতে মৌজোলখিনি আপোনালোকৰ পিঠাগুড়িখিনি আন্দাজ অনুসৰি মৌজোল দি দিব। তাৰপিছত ঘিউ দিছোঁ 2 চামুচ, ঘিউ দিলেও বৰ ধুনীয়া লাগে সোৱাদটো, গতিকে ঘিউটো দিবই, এইটো স্কিপ নকৰিব। ঘিউ আৰু মৌখিনি পিঠাগুড়িখিনিৰ লগত ধুনীয়াকৈ মিক্স কৰি লৈছোঁ হাতেৰে মোহাৰি আৰু ইয়াতে দি দিব লাগিব গাখীৰ আৰু গাখীৰখিনি কমকৈ দিব। প্ৰথমতে অলপকৈ দি পেলাই এইখিনি মঠিয়াই সানি থাকিব লাগিব, একেবাৰে যাতে পেলপেলীয়া হৈ নাযায়। গতিকে অলপ দি পেলাই গাখীৰ মানে অলপ দি পেলাই পিঠাগুড়িখিনি এনেকৈ মঠি থাকিব লাগে আৰু ইয়াৰ জোখটো মই আপোনালোকক দেখুৱাই দিম চাব। এনেকৈ হাতেৰে বান্ধিলে যাতে এনেকৈ লাডু এটা নিচিনা হৈ যায়, সিমানটো মানে হেৰিয়লৈকে বান্ধিব, এইখিনি মঠিব লাগে। এয়া চাব মই আপোনালোকক দেখুৱাই দিছোঁ, দেখিছেনে এনেকৈ মঠিয়াই দিলে যাতে লাডু এটা হৈ গৈছে আৰু এতিয়া 2টা হাতেৰে ধুনীয়াকৈ এইখিনি মোহাৰি লৈছোঁ। এয়া চাওক ইমান সময়লৈকে পিঠাগুড়িখিনি ইমানটো জোখলৈকে এইখিনি মোহাৰিব লাগে। এয়া চাওক দেখুৱাই দিছোঁ, আকৌ লাডু এটা বান্ধা নিচিনা হৈ গৈছে যে ইমানখিনিলৈকে ৰাখি দিলেই হৈ যায়। তাৰপিছত এইখিনি এটা বাচন লৈছোঁ, বাচনটোত এখন চালনী লৈ লৈছোঁ। যিখিনি ডাঙৰ গোটা হৈ গৈছে সেইখিনি ধুনীয়াকৈ চালি ল'ব লাগিব চালনীখনত, তেতিয়া পিঠাটো মিহি হয় আৰু চালনীখনৰ পৰা যিখিনি ওলাব সেইখিনি মই আপোনালোকক অকণমান দেখুৱাই দিছোঁ চাব। আৰু এয়া চাওক মই তললৈ যিখিনি সৰিছে সেইখিনি দেখুৱাই দিছোঁ। এয়া অলপমান সৰিছে, এয়া চাওক মিহি হৈছে, দেখা পাইছেনে? এনেকৈ হ'লে পিঠাটো মিহি হয়। এনেদৰে মই গোটেইখিনি পিঠাগুড়ি চালি ল'লোঁ। এয়া চাওক কি ধুনীয়া মিহি হৈছে। আৰু এতিয়া কেটলি এটা দি দিছোঁ মই গেছত, পানী আধা দিছোঁ আৰু পানীখিনি উতলি আছে। কেটলিৰ ঢাকনখনত অকণমান ঘিউ সানি লৈছোঁ, তেতিয়া পিঠাটো ধুনীয়াকৈ ওলাই আহে আৰু ঘিউ নাথাকিলে আপোনালোকে ৰিফাইন তেলো সানি ল'ব পাৰিব। তাৰপিছত এখন কটনৰ কাপোৰ ল'ব, মই এখন কটনৰ ৰুমালেই লৈছোঁ। ৰুমালখন প্ৰথমতে তিয়াই লৈছোঁ, তিয়াই ভালদৰে চেপি লৈছোঁ। তাৰপিছত এয়া কেটলিৰ ঢাকনখনত পিঠাগুড়িখিনি দি লৈছোঁ, একেবাৰে হেঁচি নিদিব, অলপমান লাহেকৈ দি পেলাই খালি ওপৰটো সমান কৰি দিব। তাৰপিছত ৰুমালখনে মেৰিয়াই পেলাই এনেকৈ কেটলিৰ মুখখনিখনত এনেকৈ দি দিব লাগে। প্ৰথমতে মই কেটলিৰ ঢাকনখনত মেৰিওৱাটো দেখুওৱা নহ'ল, ইয়াৰ পিছৰ পিঠাটোত আপোনালোকক মই ভালদৰে দেখুৱাই দিম। এয়া চাওক প্ৰথম পিঠাটো প্ৰায় 5-6 মিনিটমান সময় লাগে। এয়া 6 মিনিটমানৰ পিছত এয়া চাওক পিঠাটো হৈ গ'ল। এতিয়া উলিয়াই দেখুৱাইছোঁ আপোনালোকক।
এয়া দেখিলেনে কি ধুনীয়াকৈ ওলাই আহিলে। আৰু এতিয়া 2 নম্বৰ পিঠাটো ধুনীয়াকৈ আকৌ একে পদ্ধতিতে এনেকৈ ভৰাই লৈছোঁ। একেবাৰে হেঁচি নিদিব, মই আপোনালোকক আকৌ কৈছোঁ। এনেকৈ দি পেলাই লাহেকৈ সমান কৰি দিলেই হ'ল। এতিয়া মই দেখুৱাই দিছোঁ চাওক, ৰুমালখন এনেকৈ ওপৰত দি দিছোঁ, দি পেলাই ধুনীয়াকৈ সমান কৰি এনেকৈ দি এই ওপৰৰ চাইডে চাওক এনেকৈ মোহাৰি পেলাই এটা টোপোলা বান্ধি দিছোঁ। এয়া দেখিলেনে এনেকৈ দি দিব, দি পেলাই কেটলিটোৰ মুখত আকৌ বহাই দিব। এই পিঠাটো পিছৰ পিঠাকেইটা পটক পটক হ'ব, মানে 2 মিনিটেই নালাগে, হৈ যায় পটককৈ। এয়া খুলি পেলাই এয়া খুলি দেখুৱাই দিছোঁ আপোনালোকক, চাওক কি ধুনীয়াকৈ ওলাই আহিব পিঠাটো। এয়া চাওক, এয়া দেখিলেনে কি ধুনীয়াকৈ ওলাই আহিছে পিঠাটো। এনেদৰে মই আটাইখিনি পিঠা বনাই ল'ম, গোটেই পিঠাখিনি এনেকৈ বনাই ল'ম। আৰু তাৰপিছত মই আপোনালোকক আৰু এটা দেখুৱাই দিছোঁ চাওক, কেটলিটো যেতিয়া জুইত দিব তেতিয়া এনেকৈ মুখনিখনত এটা সোপা দি দিব লাগে, কাগজেৰে হওক বা কাপোৰেৰে হওক, তেতিয়া ভাপটো ওলাই গৈ নাথাকে আৰু পিঠাটো সোনকালে হয়। চাওক মই এইখিনি পিঠা বনাই ল'লোঁ আৰু অলপ পিঠা বনাবলৈ আছে, গতিকে এইখিনি পিঠা প্ৰথমে দেখুৱাই লৈছোঁ। আৰু এয়া আইসকলো আহি পালেহি, আইসকলে নাম ধৰিছে, নাম ধৰাখিনি মানে নামটো দিয়া নহ'লে মিউট কৰি দিয়া হ'ল। আৰু এয়া চাওক অলপমান ভিডিঅ' নন্দিতা কৰি থৈছিলে, এইখিনিকে আপোনালোকক দেখুৱালোঁ। এয়া সৰু সৰু এই পোৱালি দুটাই বজাইছে কি ধুনীয়াকৈ নেগেৰা আৰু তাল। তাৰপিছতে এয়া আইসকলে নাম ধৰিছে আৰু ময়ো গৈ তাতে বহিছোঁগৈ। এয়া চাওক, এনেকৈ মই পিঠাখিনি বনাই পেলাই আইসকলক খোৱালোঁ। আইসকলে বহুতেই ভাল পালে খাবলৈ। আৰু যদি আপোনালোকে এনেকৈ বনোৱা নাই তেনেহ'লে এবাৰ বনাই খাই চাব, বহুত ভাল লাগে খাবলৈ। পৰিয়ালৰ লোককো খুৱাব এনেকৈ বনাই পেলাই। আৰু শেষত যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহ'লে আজিলৈ আহোঁ, বাই।